আজিৰ প্ৰথমটো গুৰুত্বপূৰ্ণ আৰু ডাঙৰ খবৰটো হৈছে স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তৰ ইংগিত আজিৰে পৰা আন্তঃজিলা যাতায়াত বন্ধ হোৱাৰ সম্ভাৱনা স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তৰ ইংগিত আজিৰে পৰা আন্তঃজিলা যাতায়াত বন্ধ হোৱাৰ সম্ভাৱনা আনুষ্ঠানিকভাৱে ঘোষণা হ'ব পাৰে এই বন্ধৰ বিষয়ে ৰাজ্যত কৰোনা সংক্ৰমণত কোনো হ্ৰাস পোৱাৰ ইংগিত নেদেখি এই সিদ্ধান্ত লোৱাৰ সম্ভাৱনা ব্যক্ত কৰে মন্ত্ৰীগৰাকীয়ে কালি দৰা শিঙিমাৰীৰ কোভিড চিকিৎসালয়ৰ পৰিস্থিতি সন্দৰ্ভত বুজ লৈ সাংবাদিকেৰে হোৱা মত বিনিময়ত তেওঁ কয় কোভিড সংক্ৰমণ ৰোধ কৰিবৰ বাবে কেতবোৰ যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰি আছোঁ প্ৰয়োজন হ'লে অতি সোনকালে কিছুদিনৰ কাৰণে আন্তঃজিলা যাতায়াত বা যোগাযোগ বন্ধ হ'ব কাইলৈৰ ভিতৰত এই নীতি নিয়মসমূহ ঘোষণা কৰা হ'ব উল্লেখ্য যে ৰাজ্যত বিশেষকৈ ৰাজ্যৰ তিনি ঠাইত গুৱাহাটী তিনিচুকীয়া আৰু ডিব্ৰুগড়ত বহুত দ্ৰুত গতিত কৰোনাৰ সংক্ৰমণৰ লগতে মৃতকৰ সংখ্যাও বৃদ্ধি পোৱাৰ পৰিলক্ষিত হৈছে যাৰ বাবেই অন্য জিলাৰ সুৰক্ষাৰ দিটোৰ প্ৰতি লক্ষ্য ৰাখি আন্তঃজিলা যাতায়াত বন্ধ কৰাৰ সিদ্ধান্ত লোৱাৰ সম্ভাৱনা দেখা দিছে আজি ইয়াৰ আনুষ্ঠানিক ঘোষণা হোৱাৰ সম্ভাৱনা সাংবিধানিকৰ ওপৰত জাঙুৰ খাই উঠিল মুখ্যমন্ত্ৰী কিন্তু কিয় চাওঁ আহক ভগৱানে মোক আক্ৰান্ত কৰা নাই এইটো ভগৱানক মৰাৰ পিছত লগ পালে সুধিব লাগিব যদি কেতিয়াবা যদি লগ পোৱাৰ সৌভাগ্য হয় মৃত্যুৰ পিছত সুধিব লাগিব যে ভগৱান আপুনি বহুতখিনি মানুহক মই মৰাটো বিচাৰিছে আপুনি মোক কিয় মাৰি দিয়া নাই হয় নহয় এতিয়া আপুনি এজন সাংবাদিক মই আপোনাক ওলোটাকৈ সুধিছোঁ আপুনি কিয় আক্ৰান্ত হোৱা নাই ইমান কিয় ঘূৰা নাই আপুনি একদম কোনো ধৰণৰ মাস্ক নিপিন্ধাকৈ মানুহৰ লগত ওচৰা ওচৰি আছে আপোনালোকৰ মালিকবিলাকক ক'ব যে মানুহ পাশবিক হ'ব নাপায় যেতিয়া পাশবিক মানুহৰ হয় তেতিয়া বেয়া হয় মানুহৰ অসুখ হোৱাটো কোনোবাই কামনা কৰে নেকি 10 জনৰ কেঞ্চাৰ হয় এতিয়া 11 নম্বৰজনক আপুনি লগ পাই সুধিব নেকি যে আপোনাৰ কিয় কেঞ্চাৰ নহ'ল এই 10 জনৰ যে হ'লে আপোনাৰ দেউতাৰ যে কেঞ্চাৰ হ'ল আপোনাৰ কিয় হোৱা নাই এনেকৈ প্ৰশ্ন কৰি সাংবাদিকতাৰ মহান বৃত্তিটো কিয় তললৈকে লৈ যায় হয় নহয় কৰোনাত আক্ৰান্ত হৈ সুৰেন ৰংপিৰ পত্নী কাৱে এংটিপিৰ মৃত্যু কৰোনাত আক্ৰান্ত হৈ বিশ্বনাথৰ 2 নং বৰজাৰণী সুৰেন ৰংপিৰ পত্নী কাৱে এংটিপিৰ মৃত্যু এতিয়া গ্ৰাম্যাঞ্চলতো আৰম্ভ হৈছে কৰোনাৰ বিভীষিকা কিন্তু এতিয়াও গ্ৰাম্যাঞ্চলৰ অধিকাংশ লোকসকলে বিশ্বাস নকৰে কৰোনা নিপিন্ধে মাস্ক আৰু নামানে সামাজিক দূৰত্ব সেয়েহে 2 নং বৰজাৰণীৰ নিবাসী সমূহ ৰাইজৰ লগতে সমূহ বিশ্বনাথবাসীৰ ৰাইজক প্ৰশাসনৰ নীতি নিৰ্দেশনা মানি চলিবলৈ আহ্বান জনাইছে বিশ্বনাথ জিলাৰ চৰকাৰী গাঁওবুঢ়াৰ সভাপতি ৰামনাথ তেৰণ ডাঙৰীয়াই আৱতৰীয়া বানৰ সংহাৰ দুখনকৈ ভাঙি নিলে দলং কৰোনাৰ সংক্ৰমণৰ ভয়াৱহতাৰ মাজতেই ৰাজ্যত দেখা দিছে আৱতৰীয়া বানৰ সংহাৰে উটুৱাই নিলে দুখনকৈ দলং নগৰবোৰত এই আৱতৰীয়া বান কলহী নদীৰ বাঢ়নী পানীয়ে উটুৱাই লৈ গ'ল দুটাকৈ বাঁহৰ দলং যাৰ বাবে যোগাযোগ বিচ্ছিন্ন পাৰাপাৰ হ'বলৈ দুয়োপাৰে পথচাৰীৰ হাহাকাৰ কলহী নদীৰ আৱতৰীয়া বানৰ বাবে যাতায়াতত দুৰ্ভোগ ভুগিছে এতিয়া সকলো পথচাৰীয়ে ৰাইজে নিজৰ গাঁঠিৰ ধন ব্যয় কৰি নিৰ্মাণ কৰা নগৰ বেৰা আলুপটি মাছৰৰ সংযোগী যোগাযোগৰ একমাত্ৰ সম্বল দুখনকৈ বাঁহৰ দলং কলহী নদীৰ ঢল পানীয়ে উটুৱাই লৈ যোৱা দুৰ্ভোগ ভুগিছে পথচাৰীক কৰোনা কালৰ এই সময়ত বহু ৰোগী চিকিৎসাৰ বাবে নগৰবোৰলৈ আহিব পৰা নাই আৰু নৈৰ পাৰতে বেণ্ডাপৰ দিবলগীয়া হৈছে স্থায়ী পকী দলং নথকাৰ বাবে দীৰ্ঘদিনৰে পৰা অঞ্চলবাসী ৰাইজে ভোগ কৰিবলগীয়া হৈছে জমৰ যাতনা একাংশ পথযাত্ৰীয়ে উপায়ন্তৰ হৈ নাৱেৰে বিপদজনকভাৱে কলহী নদী পাৰ হৈছে যদিও শ বাইক যাত্ৰীক আবদ্ধ হৈ 2 বা 3 ঘণ্টালৈকে অপেক্ষা কৰিবলগীয়া হৈছে ব্যাহত যাতায়াত ব্যৱস্থাৰ বাবে সমস্যাত পৰিছে আলুপটি মাজৰচৰ কালায়ৰ দিয়া নিচানৰচৰ খাটিয়ামাৰী কৰাইখাটি মৈৰাদিয়া খোলাবান্দাচৰ লোকে ঘূৰ্ণীবতাহ টাউতৰ তাণ্ডৱত 5 ৰাজ্যত 11 জনৰ মৃত্যু মুম্বাইত আৰম্ভ প্ৰবল বৰষুণ গুজৰাটতো বেয়ালৈ গৈছে বতৰ বন্ধ কৰি দিয়া হৈছে মুম্বাই বিমান বন্দৰ বান্দাৱলী সাগৰ লিংক ৰোধ কৰি দিছে বন্ধ টাউতৰ প্ৰভাৱত হোৱা প্ৰচণ্ড বৰষুণ আৰু ধুমুহাত গছ-গছনি পৰি ঘৰ দুৱাৰ ভাঙি বিদ্যুতৰ খুঁটা ভাগি মৃত্যু হৈছে এই লোকসকলৰ টাউতৰ বাবে বন্ধ কৰি দিয়া হৈছে মুম্বাই বিমান বন্দৰ বান্দাৱলী সাগৰ লিংক ৰোধ কৰি দিছে বন্ধ দেওবাৰে নিশাৰ পৰাই টাউতৰ প্ৰভাৱ পৰিছে মুম্বাইত দেওবাৰে নিশা প্ৰায় 11 বজাৰ পৰাই আৰম্ভ হৈছে প্ৰবল বৰষুণ
এইপিনে টাউটৰ পৰা বাচিবলৈ 1.5 লাখৰো অধিক লোকক গুজৰাটৰ উপকূলীয় এলেকাৰ পৰা নিৰাপদ স্থানলৈ নিয়া হৈছে। গুজৰাটত সোমবাৰ আৰু মঙলবাৰে কৰোনা প্ৰতিষেধক প্ৰদান কাৰ্যসূচী বন্ধ ৰাখিছে। 18 মেত ঘূৰ্ণী টাউতে গুজৰাটৰ উপকূলীয় জিলা পোৰবন্দৰ আৰু নালিয়াত খুন্দা মৰাৰ আশংকা কৰিছে বতৰ বিজ্ঞান বিভাগে। যিকোনো পৰিস্থিতিৰ বাবে 7 জিলাত সাজু হৈ আছে NDRFৰ 100ৰো অধিক দল। কেৱল গুজৰাটতে সাজু হৈ আছে 50টা দল। সান্ধ্য আইন উলংঘাকাৰীক আৰক্ষীয়ে মাৰপিট কৰা কাৰ্যত অসন্তুষ্ট এজন আৰক্ষী বিষয়া। ছচিয়েল মিডিয়াত ভিডিঅ' দি বীৰত্ব জাহিৰ নকৰিবলৈ আহ্বান জনাইছে তেওঁ। পুলিচৰ মাৰপিটৰ ভিডিঅ' সামাজিক মাধ্যমত এৰি দি বীৰত্ব জাহিৰ নকৰিব, এই কথা মন্তব্য কৰে আৰক্ষী বিষয়া নৱ কুমাৰ বৰাই। কৰোনাৰ সংক্ৰমণ ৰোধ কৰিবলৈ চৰকাৰে জাৰি কৰা সান্ধ্য আইন উলংঘা কৰাসকলক বাটে পথে শাস্তি দিয়া ভিডিঅ' এইকেইদিন ছচিয়েল মিডিয়াত খুব ভাইৰেল হৈ আছে। লাঠি চালনাটো আছেই, কৰবাত যদি আইন উলংঘাকাৰীক আঁঠু কঢ়াইছে, কৰবাত আকৌ কাণত ধৰাই ভেকুলী জাপ দিয়াইছে আৰক্ষীয়ে। মুঠতে সান্ধ্য আইন ভংগ কৰাসকলক কঠোৰ শাস্তি দিছে আৰক্ষীয়ে। এনে সময়তে এজন আৰক্ষী বিষয়াই আৰক্ষীলৈ জনাইছে বিশেষ আহ্বান। এনে শাস্তিৰ ভিডিঅ' সামাজিক মাধ্যমত এৰি দি বীৰত্ব জাহিৰ নকৰিবলৈ আহ্বান জনাইছে আৰক্ষী বিষয়া নৱ কুমাৰ বৰাই। বৰাই লিখিছে, এই ভিডিঅ'সমূহ পুলিচৰ কৰ্মীয়ে যে কৰিছে নিশ্চিত এইবাবে যে পুলিচৰ মাৰপিটৰ সেই মুহূৰ্তত কোনো অন্য লোকৰ ভিডিঅ' কৰাৰ সাহস নাথাকে। তেওঁ আৰু লিখিছে, আমি এই আইন ভংগ কৰি ঘূৰি ফুৰা ব্যক্তি সকলোকে কেৱল ঘুটুং পানী বিচাৰি ফুৰা বা ড্ৰাগছৰ পুৰীয়া বিচাৰি ফুৰা বুলি ভাবি ল'লেই ভুল হ'ব। অন্ততঃ জানিবলৈ চেষ্টা কৰক কি কাৰণত সেই পৰিস্থিতিৰ মুখামুখি হ'ল। হয়তো কোনোবাই দৰৱ বিচাৰি অহাও হ'ব পাৰে, হয়তো কাৰোবাক উন্নত চিকিৎসাৰ বাবে আগবঢ়াবলৈ অহাও হ'ব পাৰে, হয়তো কোনোবাই ক'ভিডৰ ভেকচিন লৈ ঘূৰি অহাও হ'ব পাৰে। কাৰণ বৰ্তমান সময়ত বহুতেই য'তেই ভেকচিনৰ সুবিধা পাইছে দূৰত হ'লেও লৈ লৈছে। উল্লেখ্য যে এই শাস্তিৰ বহু ভিডিঅ' ছচিয়েল মিডিয়াত এতিয়া ভাইৰেল হোৱা ভাৱমূৰ্তি নষ্ট হৈছে আৰক্ষীৰ। বহুতে ইয়াৰ বিৰুদ্ধে ছচিয়েল মিডিয়াত এতিয়া আৰক্ষীক কঠোৰ সমালোচনাও কৰিছে। এটা ভাল খবৰ আছে এয়াৰটেল ইউজাৰ্ছসকলৰ বাবে, কিয়নো কম আয়ৰ 5 কোটিৰো অধিক গ্ৰাহকক 49 টকাৰ পেক এতিয়া ফ্ৰী দিব এয়াৰটেলে। 79 টকাৰ ৰিচাৰ্জ কুপন কিনা এয়াৰটেল প্ৰিপেইড গ্ৰাহকসকলে এতিয়া দুগুণ লাভ পাব। কৰোনাৰ দ্বিতীয় ঢৌত পুনৰ এবাৰ সমগ্ৰ দেশত বিভীষিকাৰ পৰিৱেশ। এনে পৰিৱেশত মানুহৰ লগতে কোম্পানীসমূহেও নিজৰ পৰিসৰত মানুহক সহায় আগবঢ়াইছে। টেলিকম কোম্পানী ভাৰতী এয়াৰটেলেও ইয়াত হাত আগবঢ়াইছে। এয়াৰটেলে নিজৰ কম আয়ৰ গ্ৰাহকসকলক এই মহামাৰীৰ সময়ত নিজৰ নেটৱৰ্কৰ সৈতে সংযুক্ত হৈ থাকিবলৈ সহায় কৰাৰ বাবে বিশেষ লাভালাভৰ ঘোষণা কৰিছে। কোম্পানীয়ে কৰোনা ভাইৰাছৰ মহামাৰীৰ মাজত এজনে আনজনৰ সৈতে সংযুক্ত হৈ থকাৰ ক্ষেত্ৰত সহায় কৰিবলৈ নিজৰ নেটৱৰ্কৰ কম আয়ৰ 5.5 কোটি গ্ৰাহক 49 টকাৰ ৰিচাৰ্জ পেক ফ্ৰী দিব। আনহাতে 79 টকাৰ ৰিচাৰ্জ কুপন কিনাৰ এয়াৰটেল প্ৰিপেইড গ্ৰাহকসকলে এতিয়া দুগুণ লাভ পাব। এয়াৰটেল দেওবাৰে এক বিবৃতিত কয় যে কম আয়ৰ 5.5 কোটি গ্ৰাহকক 49 টকাৰ পেক ফ্ৰী দিব। এই পেকত 38 টকাৰ টক টাইম আৰু 28 দিনৰ বৈধতাৰ সৈতে 100 MB ডাটা থাকিব। এয়াৰটেলে কয় যে গ্ৰাহকসকলে এই লাভ আগন্তুক সপ্তাহৰ পৰা লাভ কৰিব। নিজৰ এই আঁচনিৰ জৰিয়তে কোম্পানীয়ে 5.5 কোটিৰো অধিক গ্ৰাহকক মজবুত কৰিব বিচাৰিছে। ইয়াৰ ভিতৰত অধিক সংখ্যক গ্ৰাহকে গ্ৰাম্য অঞ্চলৰ। এনে অৱস্থাত তেওঁলোক নেটৱৰ্কৰ সৈতে সংযুক্ত হৈ থাকিব আৰু প্ৰয়োজনত তেওঁলোকে কৰোনাৰ সৈতে সম্বন্ধিত গুৰুত্বপূৰ্ণ তথ্য লাভ কৰিব। সম্পূৰ্ণ সুযোগ লগতে এটা ভাল খবৰ আছে, কিয়নো চৰকাৰে দি আছে সস্তাতে সোণ ক্ৰয়ৰ সুযোগ। জানি লওক 10 গ্ৰামৰ মূল্য পাব ইমান পৰিমাণৰ ৰেহাই। 5 দিনৰ বাবে আপুনি বজাৰৰ মূল্যতকৈ কম মূল্যত সোণ ক্ৰয় সুবিধা লাভ কৰিব। গ'ল্ড প্ৰাইচ কৰোনাকালীন এই সময়ত যদিহে আপুনি সোণত বিনিয়োগ কৰাৰ পৰিকল্পনা কৰি আছে, তেন্তে আপোনাৰ বাবে এক সুবৰ্ণ সুযোগ। 2021-22 বিত্তীয় বৰ্ষৰ বাবে সাৰ্বভৌম গোল্ড বণ্ডৰ প্ৰথম বিক্ৰী সূত্ৰ মে অৰ্থাৎ আজিৰে পৰা আৰম্ভ হ'ব আৰু অনাগত 5টা দিন ধৰি চলিব এই সুবিধা। অৰ্থাৎ 5 দিনৰ বাবে আপুনি বজাৰৰ মূল্যতকৈ কম মূল্যত সোণ ক্ৰয়ৰ সুবিধা লাভ কৰিব। IDBI বেংকৰ তৰফৰ পৰা গ্ৰাহকসকলক এই বিশেষ অফাৰ। বিত্ত মন্ত্ৰণালয়ে এক বিবৃতিৰ যোগে প্ৰকাশ কৰিছে যে মে আৰু ছেপ্টেম্বৰৰ ভিতৰত 6টা কিস্তি সাৰ্বভৌম গোল্ড বণ্ড জাৰি কৰা হ'ব। ভাৰতীয় ৰিজাৰ্ভ বেংকে ইয়াৰ বাবে প্ৰতি গ্ৰামত 4,777 টকাৰ মূল্যৰ নিৰ্ধাৰণ কৰাৰ লগতে অনলাইন আবেদনকাৰীৰ বাবে ৰাখিছে বিশেষ সুবিধা। যিসকলে ইয়াৰ বাবে অনলাইনৰ আবেদন কৰিব আৰু ডিজিটেল পৰিশোধৰ জৰিয়তে পৰিশোধ কৰিব, তেওঁলোকক প্ৰতি গ্ৰামত 50 টকাৰ ৰেহাই দিয়া হ'ব। IDBI বেংকে দি আছে
সস্তাতে সোণ IDBI বেংকৰ দ্বাৰা এখন ফটো মুকলি কৰা হৈছে য'ত বেংকে সস্তাতে সোণ ক্ৰয়ৰ বিষয়ত অৱগত কৰিছে যদিও এই সোণ ক্ৰয়ৰ বাবে এক আবেদন কমেও 1 গ্ৰাম আৰু ইয়াৰ অধিকত জাৰি কৰা হ'ব বণ্ডৰ মূল্য ইণ্ডিয়ান বুলিয়ন এণ্ড জুৱেলাৰ্ছ এছ'চিয়েশ্যন লিমিটেডৰ দ্বাৰা দিয়া 999 বিশুদ্ধতাৰ সোণৰ গড় সমাপ্তিৰ মূল্যৰ আধাৰত কৰা হৈছে কি এই সৰ্বভৌম গোল্ড বণ্ড কি সৰ্বভৌম গোল্ড বণ্ড হৈছে এক চৰকাৰী বন্ধন ইয়াক ডেমেটলৈ ৰূপান্তৰ কৰিব পাৰি ইয়াৰ মূল্য টকা বা ডলাৰত নহয় সোণৰ ওজনৰ ওপৰত কৰা হয় যদি বণ্ডটো 5 গ্ৰামৰ সোণৰ কৰা হয় তেন্তে 5 গ্ৰাম সোণৰ মূল্য বণ্ডৰ মূল্যৰ সমান হ'ব এই বণ্ডটো ভাৰতীয় ৰিজাৰ্ভ বেংক আৰু চৰকাৰৰ দ্বাৰা জাৰি কৰিছে চৰকাৰে 2015 চনৰ নৱেম্বৰত সৰ্বভৌম গোল্ড বণ্ড আঁচনিৰ আৰম্ভ কৰিছিল ক'ৰ পৰা ল'ব পাৰিব সোণ মন্ত্ৰণালয়ৰ মতে এই বণ্ড সকলো বেংক ষ্টক হোল্ডিং কৰ্পোৰেশ্যন অফ ইণ্ডিয়া লিমিটেড ডাকঘৰ আৰু স্বীকৃতিপ্ৰাপ্ত ষ্টক এক্সচেঞ্জ NSE আৰু BSEৰ জৰিয়তে বিক্ৰী